কবিতাৰ শিৰোনাম জেতুকী আইৰ কথাৰে। মোৰ অখিৰ আন্ধাৰত ডুব গ'ল তৰা ভৰা আকাশ, প্ৰাপ্তিৰ হেঙুল হাইতাল, চিতাৰ জুয়ে পুৰা মই জেতুকী আই, নিসংগতাই মোৰ সংগী, বৃদ্ধাশ্ৰমেই মোৰ পৰিচয়। মোৰতো আছিল এখন ঘৰ, সুখৰ কোলাহলত উখল মাখল প্ৰতিটো পল। যৌৱন হেৰুৱাই আঁকি দিলো শৰীৰত দৰিদ্ৰতাৰ আঁচোৰ, অকলেই বাস্তৱকে কৰিলো স্বীকাৰ। মইতো ভবা নাছিলো পৰৰ বাচন মজি এই হাতেৰে আজৰি আজৰি বুটলিছিলো সুখৰ ৰং। কিন্তু আজি বাস্তৱৰ ধামখুবীয়াত তোৰ নিদাৰুণ উপহাৰ, বন্দিত্বৰ অকল্পনীয় কোঠা। বুকুখন কিবা বিষাইছে, গধুৰ হৈ পৰিছে উশাহবোৰ। পুতাই মনত আছেনে তোৰ প্ৰসৱৰ সেই হৃদয় বিদাৰক চিৎকাৰ? গাৰ চিনাকি সেমেকা গোন্ধ, বুকুৰ কিম্বা নিৰ্ধাৰত চকুজুৰি, ঝৰতে দীঘে বাণীয়ে মাথো মই, যি তোৰ প্ৰথম পৰিচয়। অথচ আজি তোৰ বাবে মই এক অপৰিচিত নাৰী, বৃদ্ধাশ্ৰমেই যাৰ শেষ ঠিকনা। পুতাই মনত পৰেনে তোৰ সেই কথাবোৰ? তই যে পেটেৰে চুচৰিছিলি, মানুহে কৈছিল তই হেনো জীৱনত বাটত বহু ৰবি, আকাশ স্পৰ্শ কৰিবি। আজি সেই মই তোক হাতেৰে ঢুকি পোৱা নাই। মই হাতেৰে তোক ঢুকি পোৱা নাই। মনত পৰেনে মোৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰা নাছিলি কোনোদিন? ফুটো নুফুটোকৈ ওলোৱা মাত শাৰীত অমিয়া কৰিছিল। মোকচোন তই এৰিয়ে দিব খোজা নাছিলি। মোৰ অবিহনে যেন স্থবিৰ হৈ পৰিছিলে সময়। সবুজ মন নকৈ জীৱনৰ জীয়াৰ পাঠ এনেকৈ শিপাইছিল। এতিয়া নাই আৰু সেই সময়, সোঁৱৰণিৰ বলুকাত সেইবোৰ অতীত হ'ল। থাকতে সেইবোৰ কথা, বখালি বা কি লাভ? তোক বৰ মানুহ কৰাৰ স্বাৰ্থতে পিতাই অবিহনেই অকলেই সাহস হৈ থাকিলো মই। সমাজত মানুহৰ লোলুপ দৃষ্টি পাৰ হয় উজাগৰে নিশা, নিজেই নাখাই নিজেই নিপিন্ধি তোৰ সুখবোৰ ধৰি ৰাখিব খুজিছিলো। তাত মোৰ কি দুখ? তোৰ নৰিয়াত গৰু গাই মাটি, আনকি পিতাই চিন খুদিত থৰিয়াজো বিক্ৰী হ'ল। এইবোৰ চাগে তই কেতিয়াই পাহৰিলি। হ'ব দে বোপাই, মোৰ কোনো আক্ষেপ নাই। পাৰ যদি শেষ যাত্ৰাত আহিবি এখন বগা কাপোৰ লৈ বৃদ্ধাশ্ৰমৰ মজিয়ালৈ। দূৰৰ পৰাই যাচি যাম বহু আশীৰ্বাদ। মোৰ পুতাই তই কুশলে থাক, তই কুশলে থাক, মই যে তোৰ আই। ধন্যবাদ।